বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰটো ভালে মই মৌচুমী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাভা ছোৱালী ক্ৰিয়েশ্যন তো গাইজ আমি আজি গৈ আছোঁ শংকৰগলা আৰু ইয়াৰ ভাইটি আগত চাইকেল চলাই আছে আৰু মই বহি আছোঁ তো আজি আমি যাম চাইকেলেৰে শংকৰগলা এইবিলাক চাওঁ পিছত আমাৰ বান্ধৱীবিলাক আছে তো বিল পালোঁ এতিয়া আপোনালোকক দেখাইছিলোঁ এইটো বিল মই ভিডিঅ'ত তো এইটো ৰাস্তাৰে গৈ আছোঁ আমি মানে অলপমান ইয়াতে ৰখিলোঁ মানে বাকী ফ্ৰেণ্ডছবিলাক আহি পোৱা নাই তো সেইটো কাৰণে সিহঁতে আহি আছে অলপমান পিছত আছে তো সেইটো কাৰণে অলপমান ৰখিলোঁ ইয়াতে আজি গৈ আছোঁ মানে আমি কোনো দিনত নেদেখা ঠাই চাব বাকীবিলাকে গৈছে আমি যোৱা নাই আমি একজনে গৈ আছোঁ আজি এইটো ঠাই চাব আৰু আপোনালোককো দেখুৱাম আহোঁতে মোৰ চাইকেলটো বেয়া হ'ল মানে কিবা সোমাইছিল নেকি লিক হৈছে তো এতিয়া মানে ইয়াতে দোকান চালোঁ দোকানো নাই তো সেইটো কাৰণে আৰু সেনেকৈ চলাই গৈ আছোঁ এতিয়া গৈ আছোঁ যদি আগত দোকান পাওঁ তো চাইকেলটো ভাল কৰি ল'ম তো চাই থাকক এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি মানে আগত বোলে কিবা চাইকেলৰ দোকান আছে তো সেইটোত ভাল কৰিব লাগিব চাইকেলটো সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ এতিয়া দোকানটো খোলা পালোঁ আৰু চাইকেলটো ভাল কৰিব দিলোঁ আৰু এতিয়া গৈ আছোঁ আমি খোজকাঢ়ি মানে বেছি দূৰ নাই আৰু সেইটো কাৰণে তো গাইজ ইয়াতে চাওক ইমান গাড়ী মানুহ আছে আৰু বহুত মানুহ আহিছে ইয়াতে কাৰণ এইটো 15 আগষ্ট আছিলে সেইটো কাৰণে এইবিলাক চাওক গাড়ী চাৰিওপিনে খালি গাড়ী আছে বহুত মানুহ আহিছে ইয়াতে আমাৰ নামেহেৰে ভালে আছে আপোনালোকক দেখুৱালোঁ সোণালী বান্দৰ ময়ো আজি ফাৰ্ষ্ট দেখিলোঁ আগতেও মানে টিভিত দেখিছিলোঁ আৰু কিতাপত দেখিছিলোঁ কিন্তু অৰিজিনেল দেখা পোৱা নাছিলোঁ কাগজখনত চাবৰ বাবে গৈছিলোঁ কিন্তু দেখা পোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট দেখিলোঁ বহুত ভাল লাগিলে আৰু আপোনালোককো দেখুৱালোঁ তো চাই থাকক আৰু কি দেখাম আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিম চাই দিলে এইবিলাক আমি শংকৰগলা আৰু ইয়াত বহুত মানুহ আছে ইয়াতে গাড়ী তো গাইজ ফাইনেলি গ'লে আমি ওপৰত জনাত আৰু চাওক মানুহবিলাকে গা ধুই আছে ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে গা ধুবৰ কাৰণে তো সেয়াই চাই থাকক মানুহ বহুত বেছি আছে এইটো কাৰণে আমি তলত নামি আহিলোঁ আৰু ইহঁতে এইবিলাক বহি আছে মানে এতিয়া গা ধুব আমাৰ এতিয়া মানে গা ধোৱা হৈ গ'ল আৰু ইহঁতৰো হৈ গ'ল তো এতিয়া আমি যাম ঘৰ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ